ড্ৰাগছ সেৱনকাৰী যুৱক ৰাইজৰ দ্বাৰা কৰায়ত্ব পাঠশালা পশ্চিম পট্টিত থকা এটা পৰিত্যক্ত অট্টালিকা দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰা ঘাটি ৰূপে ব্যৱহাৰ কৰিছিল যুৱক কেইজনমানে আজি দুজন যুৱকে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত অট্টালিকাটোৰ পৰা কৰায়ত্ব কৰে যুৱক দুজনক এজন যুৱক পাঠশালাৰ জয়ন্ত বৰ্মন আৰু আনজন ৰাজঘাটৰ সাদ্দাম আলী বুলি জানিব পৰা গৈছে স্থানীয় ৰাইজে দুই যুৱকক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে যুৱক দুজনক ইয়াৰ পিছতে আৰক্ষীৰ এটা দলে পৰিত্যক্ত অট্টালিকাটো পৰিদৰ্শন কৰি কেইবাটাও ড্ৰাগছৰ খালী কণ্টেইনাৰ উদ্ধাৰ কৰে আনহাতে হেৰইনৰ 3টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ যুৱক দুজনৰ পৰা উদ্ধাৰ কৰে ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট NS24 ডিজিটেল